নমস্কাৰ বন্ধু আজি আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ বাইকত লগাই ল'লোঁ চাবি আৰু ডিপুত ভৰাই ল'ম এতিয়া তেল ভৰা হৈ গৈছে পুনৰ এটা ৰানিং ভিডিঅ'লৈ আহি গৈছোঁ মই এইফালে দেখিছা খোলা গৈ আহিছে বৰষুণ দিবলৈ ক'ব পৰা নাই তথাপিতো যাত্ৰা বুলি আৰম্ভ কৰিতো নাযাওঁ গৈ আছোঁ যাবলৈ আৰম্ভ কৰি দিছোঁ বাৰু দুটা চাৰিটা আহি আছোঁ গৈ আছোঁ ভালকৈ চাই ৰাস্তাত যাতে বৰষুণ নাপাওঁ দেই তাকে চিন্তা কৰিছোঁ এতিয়া সেই বকলনি চাৰিআলি পাৰিলোঁ বকলনি চাৰিআলি গ'লে নাপাওঁ মতে নহ'ব গৈ আছোঁ বতাহ আহিছে নাই সৰু সৰু পথেৰে গৈ আছোঁ কিন্তু ক'লৈ গৈছোঁ কি গৈছোঁ কৈ আছোঁ মানে দুলীয়াজনৰ পৰা গৈ আছোঁ মডেলিং হ'ল ডিগবৈ ওলাইছোঁ ডিগবৈ ওলাইকৈ যাম বেঙেৰী পৰা যাম ব্ৰহ্মাজানৰ পৰা আকৌ ভিতৰলৈ জেগালৈ আপোনালোকক দেখুৱাই থাকিম বাৰু ভিতৰলৈ এটা ৰানিং ভিডিঅ'লৈ আপোনালোকৰ বাইকত যিহেতু গৈ আছোঁ কিছু দৃশ্য আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস সেই হেতুকে পৰিৱেশৰ কিছু ভাদৈ পাছৰ পৰা আহোঁতে পায় ভিডিঅ' দেখুৱাইছোঁ নিশ্চয় লাগিব মাজতে ডিষ্ট্ৰিক্টটো ভাল হৈছে মানে তেনেকৈ ওলাই গৈ আছোঁ পৰিৱেশটো ভালেই লাগিছে নিশ্চয় গৰমো নহয় হাৱা বতাহ আহিছে বৰষুণ দিব নে ক'ৰবানে যদি বৰষুণ দি দিয়ে তেতিয়া কিন্তু অৱস্থা বেয়া বৰষুণ দিওঁ অৱস্থা হৈ আছে কিন্তু যদি বৰষুণ দিয়ে তেতিয়া কিন্তু বৰ বেয়াকৈ তিতিম আমাৰ ৰেইনকোট চেইনকোট একো অনা নাই দেই অৱশ্যে লাষ্টত গৈছে দেখোন সেইটোৱে হ'লগৈ আহি গ'ল বৰষুণ পূৰা বৰষুণ দিছে কিন্তু দেই উপায় নাই ক'ৰবাত ৰখি দিবলৈ যাৰ মাজত ঘৰো নাই এইফালে যায় দিহিং পাটকাই ৰাস্তাই দিহিং পাটকাই ৰাস্তা গ'লে দেখিছেন তিতি জুৰুলা তিতি অৱস্থা বেয়া হৈ এই বৌ এজনী দোকানতে ৰখি দিলোঁ সেই দোকানতে গৈ পিনে হৈছে আকৌ পুনৰ যাত্ৰা বুলি ডিগবৈ পথেৰে ইয়াতে এখন বজাৰ আকৌ পুনৰ যাত্ৰা দি আছে দেখিছে পানী হৈ গৈছে ৰাস্তাত কিছু জেগাত এই ৰাস্তাটো নতুনকৈ পুৰণা হ'ব চাগে মানে ফায়াৰিং মাৰি থৈছে ফায়াৰিং মৰাৰ কাৰণে অলপ গাঁত গোট হৈছে এইবিলাকত পানীও জমা হৈছে বৰষুণ যেতিয়া এইটো দি আছিল অলপ এতিয়াও দি আছে অলপ কিনকিনীয়া বৰষুণ তথাপিতো গৈ আছোঁ আগুৱাই নেগুচি আৰু এতিয়া আহি পাই গ'লোঁ ৱেলকাম টু ডিগবৈ
পানী হৈ গৈছে কেমেৰাটো ভালকৈ কৰিব নোৱাৰি পানী লাগি গৈছে এইটো হ'ল এছিয়া মহাদেশৰ ভিতৰত প্ৰথমবাৰ ডিগবৈ তেল শোধনাগাৰ আছিলে তাৰ আশে পাশে কিছু জেগা মানে আছাম গেছ কোম্পানী ৰিফাইনিং মানে ইয়াত ৰিফাইনিং কৰে এইফালে এছিয়াৰ ভিতৰত প্ৰথম স্থাপন হোৱা এইটোৱে হৈছে আমাৰ ডিগবৈ ৰিফাইনিং আমাৰ ভাৰতৰ গৌৰৱ অসমৰ গৌৰৱ লগতে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ৰাইজৰ গৌৰৱ প্ৰথমবাৰৰ বাবে এছিয়া মহাদেশৰ প্ৰথমবাৰৰ পৰা আৰম্ভ হৈছিলে ইয়াতেই খাৰুৱা তেলৰ ভাণ্ডাৰ এইফালে গৈ আছোঁ গৈ চাওক না কি ধুনীয়াকৈ সজাই থৈছে ৰাস্তা কোম্পানী মজা লাগিছে কিন্তু ইয়াত এটা চেল্ফি উঠাব পৰা হ'লে বেছি ভাল লাগিলেহেঁতেন বা সময় নাই দিয়ক কৈ আছোঁ নহ'লে আকৌ কিজানি বৰষুণে আৰু বা কি গতি কৰে ক'বতো নোৱাৰি বৰষুণৰ কথা গৈ আছোঁ এইবিলাক সোণাৰু ফুল ফুলিছে খুব ধুনীয়া সোণাৰুৰে হালধীয়া ফুল ভাল লাগিছে কিন্তু দেই সোণাৰু ফুলবিলাক মজা লাগিছে মজা লাষ্টত আহি গ'লোঁ একদম পেঙেৰি এয়া হৈ গ'ল পেঙেৰি চাৰিআলি পেঙেৰি চাৰিআলি পাৰ হৈ গৈ আছোঁ ব্ৰহ্মাজান পামগৈ অলপ পাছতে
ব্ৰহ্মাজান গৈ পোৱাৰ লগে লগে তাৰপিছত আকৌ সোমাই যাম আৰু এটা ৰাস্তাত সৰু গাঁৱৰ ভিতৰলৈ। ব্ৰহ্মাজানৰ পৰা গাঁৱৰ ভিতৰলৈ গুচি যাম। এইখন গেটখন পেঙিতে বনাইছিলে। এতিয়া আহি পাই গৈছোঁ দেই ব্ৰহ্মাজান পাই গৈছোঁ। কিন্তু লাহে গৈ পেলাই গাঁৱলৈ সোমাই যাম। এই ইয়াত চব লিখা আছে ব্ৰহ্মাজান। এইফালে সোমাই গৈ আছোঁ এতিয়া গাঁৱৰ ভিতৰলৈ। গাঁওখন হৈছে টেকেৰী গাঁৱলৈ গৈ আছোঁ। চবফালে বাগান। ইয়াতো চাহ খেতি মেইন মানুহৰ প্ৰধান। চবফালে চাওক না চাহ গছ, এইবিলাক টঙি ঘৰ। চাহপাত যিবিলাকে তোলে তাতে চিঙি ৰাখে। এতিয়া গৈ আছোঁ বাৰু অলপ খন্তেক সময় পাছতে পাই যাম কিন্তু দেই, বেছি টাইম নালাগে, পাই যাম। আজিলৈ বাৰু ইয়াতে সামৰণি মাৰিছোঁ, কিন্তু বহুত ঠাণ্ডা লাগিছে। ইয়াৰ পৰা আৰু আপোনালোকক নেদেখুৱাওঁ বাকীখিনি। আন্ধাৰো হৈ আহিব, গধূলি হৈছে, আন্ধাৰো হৈ আছে। কেনেকৈ মানুহতে আপোনালোকক সামৰণি মাৰি দিছোঁ আজি ভিডিঅ'টো। ধন্যবাদ। নিশ্চয় ভাল লাগিলে লাইক আৰু তলত ডেছক্ৰিপশ্যনত কমেণ্ট বক্সত কমেণ্ট কৰি জ্বলাবচোন ভিডিঅ'টোক চাই কেনে লাগিলে। ভাল লাগিলে ক'ব।